वेलकाम बैक टू ज्योतिष ब्लग यूट्यूब चैनल। आज आपलोगों मजत 2 बছৰৰ मजत आइছো মই 2 বছৰ হৈ গল আৰু গৈ আছো বৰ্তমানতে মা কামাখ্যা মন্দিৰলৈ আৰু লগত বনজিত গৈ আছে আৰু এজন আহি আছে তাৰ কাৰণে ৰক্ষা লগৰ 10-15 মিনিটৰ ভিতৰত আহি পাব আমাৰ বাবুদা। তাৰ পিছত যাম আমি মা কামাখ্যা মন্দিৰ। বলক ভিডিওটো আৰম্ভ কৰো। আৰু গাইস আমি গোটাকিটা যাব ওলাইছো। বৰ্তমান মই টি-শাৰ্টটো চেঞ্জ কৰি ললো, মানে বিৰাট গৰম হৈছে ৰঙা টি-শাৰ্টটো। আৰু এয়া আমার বনজিত রেডি, লগত বাবুদা আছে আর লগত আছে হীরা। আমি এই তিন আমি 4-5 দপে গৈ আছো মা কামাখ্যা। বলক অটোত বইছো, একদম বেটারি অটো ফসকে গুচি যাব এতিয়া। শংকৰদেৱ কিনো তোমাৰ লীলা কত ৰাতি ভকতক না। গাইস আহি পালো, এই বিজৰ মাথাতে নামা দিছে অটোৱে। আগত দেখি যাব নোৱাৰে আৰু দেখছি গাইস আমাৰ লগত এটা কি হল আৰম্ভণিতে ই বেটাই হেৰাই গেছি। এই যাব লাগে এইটো চাইডে গৈছে ভটনাৰত দেখি মা কসম ইয়াক ফোন কৰি আছে। আমার লগত এই সৰু বাচ্চা না লুকাই মানে হেৰি হৈ যায়। আৰু মানুহ চাক না গাইছ, মানুহ চাক গাইছ। বনজিত আগত খোজকাঢ়ি আছে আৰু দেখিছে কিমান ভক্ত বহুত বাহিৰত দেশৰ পৰা আহিছে, কিমান কৰ ভাজি বাবাজী কিবা বিক্ৰী কৰি আছে গাইছ। বহুত মানে আগতে নামাই দিলাক, আমি গেট পোৱাই নাই ন। চেণ্ডেলবিলাক ইয়াত থলোঁ ফ্ৰী ছাৰ্ভিচ, মানে এইটো বিৰাট ভাল কাম কৰিছে, ফ্ৰী ছাৰ্ভিচ। আৰু যোনে কিবা মন কৰে তাতে এটা দিব দিছে, দান কৰিব দিছে। এতিয়া কোনে সেইটো মাৰ নামত দিব পাৰি। ফাইনেলি গাইছ ফটা চটা দি ল'লাক আৰু ইয়াতে বাবাজীবিলাক ৰখি থকা ফটা দিছে। কম আৰু মন্দিৰ দৰ্শন ইয়াৰ পৰাই হৈ গ'ল। গাইছ উঠি আছোঁ আমি, হীৰাৰ লগত আছে। হীৰা কেনে লাগছে? একদম মজা। এতিয়া বৰ্তমান টাইম হৈছে আপোনাৰ এই চাওক, টাইমিং চাওক 6:36। 6:36 বা কেতিয়া পাওঁ আমি মন্দিৰত মানে দুৱাৰ বহুতখিনি যাব আছে আৰু মানে আৰম্ভণিয়ে। এতিয়া গেটৰ পৰা অকণমান উঠিহে আছোঁ। বাবুদা কেনে ফিলিংছটো কেনেকুৱা? বঢ়িয়া ন? জয় মা কামাখ্যা। কিমান মানুহ আহিছে দেখোন আমাৰ পিছত, বাপৰে গৈ আছে একদম। কিমান যাব আছে একদম নীলাচল পৰ্বত মা কামাখ্যা আশীৰ্বাদ। ভাল কাৰণে মানে চিপ কৰি মানে বৰষুণ মাৰি আছে না, সেইকাৰণে কিমান যি উঠলো ডাঙৰ টাৰ্ণিংটো মানে পাৰ হ'লোঁ আৰু কিমান আছে যাবা না। বৰষুণ দিছি, পুৰা ভিজি গ'লো, হুৰহুৰা হৈ গৈছোঁ। কি অৱস্থা বৰষুণ। এইগিলা 10-50 টকাকৈ লৈছোঁ ভাই, তামাম লাভ লৈছোঁ বৰষুণ বতৰত। আৰু আমাৰ আগতে গৈছে না হীৰা, বাবুদা ক'ত? সেই বাবুদা আৰু বনজিৰ আগত 50 টকাকৈ লৈছি। পাৰি আৰু বৰষুণো বতৰত যাবা আৰু এনেকৈ ডাইৰেক্টলি হ'ল। গাইছ বৰষুণ কমলাক যাওক। কেনেকুৱা হৈছে মানে এই প্লাষ্টিকখন কিনিলোঁ 40 টকাকৈ, কিনাৰ পিছতে 5 মিনিট পিছতে বৰষুণ কমি গ'ল। 50 টকাকৈ 50 টকা লৈছে গাইছ, 50 টকা লৈছে একেখনত। এতিয়া হাতত ধৰি পালোঁ টোপলা, আগতে চবৰে টোপলা। এতিয়া আহি বহুতখিনি পালোঁ বাৰু, কিন্তু হাতত আকৌ নানো বুলি ভাবিছিলোঁ। কিন্তু এতিয়া আৰু টোপলা বান্ধি থাকিব লাগিল। আৰু কেনেকুৱা বৰষুণ, এইটো কিনাৰ লগে লগে বৰষুণ কমিল। থাকক যাওঁতে লাগিব পাৰে। কিমান মানুহ হৈছে, ফ্ৰী খানা, ফ্ৰী পানী বটল, চাহ দিছে। আমি কিন্তু কিনি খাইছোঁ চাহ, দেখছি না হীৰা। মন্দিৰৰ কাষত আহি পাইছোঁ আৰু এইটো নতুন ৰাস্তা মই অহাই নাছিলোঁ না বহুত দিন, সেইকাৰণে এইটো ব্ৰিজ এখন সেইখনে চাগে ঘূৰি যাব লাগিব। এই আহি আছে মানুহ, নহ'লে আমি মন্দিৰ পাইছিলোঁ, আগটো উঠি গ'লে পালোঁ হয়। এতিয়া বম ডাঙৰ আগটো পাইছোঁ, একদম আগবাঢ়িবই পৰা নাই আৰু কিবা গাৰ জলত যাব লাগিব একদম পুৰা। হ'ব দা কেনে মন্দিৰ কেনে লাগিছে কচোন? মজা লাগছে না? কি কবি আৰু ভাই। গাইছ ওপৰত মানুহ চাওক, দেখিছে গাইছ একদম সেইটো লৈ আছে গাইছ। মানে সেয়া আছা খুলিলোঁ মানে দুৱাৰেদি, এতিয়া লাইনটো গৈ আছোঁ। কেনেকুৱা মাৰ কেনেকুৱা কিন্তু উঠি আহোঁতে 1 ঘণ্টামান লাগিল। বেছিহে লাগিছে, 1 ঘণ্টা বেছিহে লাগিছে।
মন্দিৰ এই মা কামাখ্যা মন্দিৰ বাবা কেনেকুৱা এইবাৰ মন্দিৰটোৰ বিয়াখন नमो भगवती भगेश्वरी योनि मुद्रा महोदरी शरण्ये शक्तिरूपाय देवी कल्याणी नमस्तुते त्वम् अद्यादेवी कामाख्या এটা হেৰি জেগা এতিয়া বাবাজীবোৰৰ বহি আছে সকলো ধৰ্মৰ বাবা এইটো বাবা এই বাবাজীবিলাক ভিন্ন প্ৰান্তৰ পৰা আহিছে মাৰ আশীৰ্বাদ বিচাৰি যেতিয়া মাৰ আশীৰ্বাদ লোৱা হ'ব সকলো গুচি যাব ঘৰে ঘৰে সঁচাই বৰ তাত ধুনীয়া এটা পৰিৱেশ গাইজ অম্বুবাচী মেলাত মই এই প্ৰথমবাৰ আহিছোঁ এতিয়া প্ৰথমবাৰ আহি মোৰ ইমানে ভাল লাগিছে নহয় এইবাৰ ইয়াৰ পৰা মোৰ যাবৰে মোৰ মন যোৱা নাই মানে ইয়াতে বহি থাকিব মন গৈছে ইমান মানে মাইণ্ডটো পূৰা ফ্ৰেছ হৈ গৈছে নহয় কি ক'ম আৰু গাইজ এই হ'ল মা কামাখ্যা মন্দিৰ শক্তিপীঠ গাইজ ইমান মানুহ দেখিছে না কথা ক'ব মানে বল নোহোৱা হৈ গৈছে বেলেগ গাইজ মোৰ মানে হেৰি দৰ্শন চৰ্শন হৈ গ'ল আমাৰ আমি এতিয়া ঘৰত গৈ আছোঁ বহুত জলদি হৈ গ'ল 9:15 আমাৰ দৰ্শন হৈ গ'ল ৰাতিপুৱা 5টা বজাতে আহিছিলোঁ 5টা বজাত আৰু 9:15 হৈ গ'ল নাই ৰা 9:15 হ'ল এতিয়া আমি যাম গাইজ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' এনেকুৱা পাই থাকিব মোৰ